এইটো পথাৰ লাগি থকা এই 2-3 কিলোমিটাৰ মান হ'ব বাউণ্ডাৰী একো নাই এই বাউণ্ডাৰী চিষ্টেম নাই এতিয়াতো কঠিয়াৰ সিজন কঠিয়াৰ লগত কঠিয়াৰ সিজন কঠিয়া পেলাই আছে ৰাইজে কিন্তু এতিয়া কঠিয়া কি কঠিয়া পেলাই আছে এইখিনি আপোনালোকক অলপ জনাম ইয়াত বিশেষকৈ ই কলাঘাট বা নাগা পাহাৰৰ লগত লাগি থকা ঠাইবোৰত খেতি পথাৰত ধাননি পথাৰত কি ধান খেতি প্ৰায় কৰে সেইখিনি আপোনালোকক অলপ জনাম যেহেতু কৈছোঁ ইয়াত খেতি আছে খেতি কৰে তামোলটোও দেখালোঁ কিন্তু এতিয়া প্ৰায় বেছিকৈ কি ধানৰ কঠীয়া লগায় আৰু কি ধানটো বেছি খেতি কৰে সেইটো অলপ জনাম ইয়াত দদাই এজন আছে দদাইৰ পৰা অলপ সুধি ল'বলৈ চেষ্টা কৰিম খেতিত খুব ধুমধাম লাগি আছে তেওঁ সুধি ল'ম মই নমস্কাৰ দাদা অলপ জনাবচোন নমস্কাৰ কি কঠীয়া ইয়াত লগাব আমাৰতো ইয়াৰ বেছিভাগ এইটো মোৰতো এতিয়া ৰঞ্জিত বেছিভাগটো ৰঞ্জিতে লগাই ইয়াত আৰু এনে প্ৰায় ইয়াত গোলাঘাট বুলি ক'লে এনে কি ধানটো কঠীয়া লগাই বা কি ধানটো লগাই বেছিকৈ লগাটো ৰঞ্জিতে হয় আৰু ৰঞ্জিতৰ বাহিৰে এক দুটা বেলেগ ধানো লগায় বেলেগ ধানৰ লগাই ধৰণৰ লগায় বহুত ধৰণৰ না আজি আপুনি কঠীয়া পেলাইছে না আজি পেলাইছোঁ ইয়াত হয়তো কঠীয়া এতিয়া চবেই পেলাই আছে ধান ৰোৱা হোৱা নাই নেকি ন ধান ৰোৱা হোৱা নাই কাৰো হোৱা নাই এতিয়া পেলাইহে আছে ময়ো দেখা নাই বাৰু এনে পাহাৰ আপোনালোকৰ নাগা পাহাৰৰ লগত লাগি থাকাই ন এইটো পথাৰ লাগি থকা 2-3 কিলোমিটাৰ মান হ'ব ইয়াৰ পৰা না দেখি আছে সেইটোৱে দেখি আছে 3 কিলোমিটাৰ ইয়াতো সীমা বুলি বাউণ্ডাৰী বুলি একো নাই বাউণ্ডাৰী চিষ্টেম নাই ন বাউণ্ডাৰী চিষ্টেম নাই কোনো সীমা নাই ভাবি লৈ আৰু এইটোৱে নাগালেণ্ড এইটোৱে অসম ন সেইটো মই কৈছোঁ সেইটোৱে আছে ইয়াত ৰঞ্জিত কঠীয়া পেলাব প্ৰায় ইয়াত বেছিভাগে ৰঞ্জিত ধানে খেতি কৰা যায় বুলি কৈছে আৰু যিটো এই পথাৰত সেইটোৱে আছিল আপোনালোকক দেখালোঁ বাই ইয়াৰ পৰা বিদায় লৈছোঁ